আপোনালোকে চাওক যদি দুটা ভগ্নাংশ থাকে দুটা ভগ্নাংশৰ পৰা আমি সৰু কোণটো ডাঙৰ কোণটো খুব সহজতে খুব কম সময়তে আমি কেনেকৈ আমি চিনাক্ত কৰিম ইয়াত আছে 2/3 আৰু 7/6 এনেকুৱা অংক মই আগৰ ভিডিঅ'টোত দেখাইছিলোঁ আজি আকৌ এইটো দেখাই লৈছোঁ তাৰ পিছত আমি বেলেগ ধৰণৰ কৰিম গতিকে এটা চাওক 2/3 আৰু 7/6 আছে গতিকে আমি যদি দুটা থাকে বজ্ৰপূৰণ কৰিব লাগিব প্ৰথম চাওক 3 আৰু 7 আছে 21 আৰু 6 আৰু 2 আছে 12 আমি বজ্ৰপূৰণ কৰি পাতিছোঁ ওপৰত 6 আৰু 2 পূৰণ কৰি 12 পাইছোঁ ওপৰত পাতিছোঁ 3 6 21 3 7 21 এতিয়া চাওক 21 আৰু 12 কোনটো ডাঙৰ হৈছে 21 আৰু 12 নিশ্চয় 21টো ডাঙৰ তাৰ মানে আমি এই 7 ৰ ওপৰত যে 21টো আছে হেতু ডাঙৰ আৰু সেই কাৰণে কি হ'ব 7/6 টো ইয়াতে ডাঙৰ হ'ব গতিকে আমি গম পাই গলো যদি দুটা থাকে বজ্ৰপূৰণ কৰি যেটো ওপৰৰ লবটোৰ ওপৰত পাতিম আৰু যেটো ডাঙৰ হয় সেই ভগ্নাংশটো হ'ব ডাঙৰ ভগ্নাংশ এতিয়া আমি আৰু এটা উদাহৰণ লৈছো সক এটো উদাহৰণ কি আছে 13/17 23/27 37/41 আৰু 51/55 মানে সক ইয়াতে কি আছে প্ৰত্যেকটো বেলেগ বেলেগ আছে আৰু সংখ্যাখিনি ডাঙৰ ডাঙৰ আছে আৰু চাৰিটা আছে গতিকে যেতিয়া চাৰিটা থাকিব আমি কেনেকৈ উলিয়াম যে এই চাৰিটাৰ পৰা ডাঙৰ ভগ্নাংশটো উলিয়াব লাগে বা সৰু ভগ্নাংশটো আমি বাছি উলিয়াব লাগে তে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব সক যদি বজ্ৰপূৰণ কৰিবলৈ যাও সংখ্যাখিনি যেটো বৰ ডাঙৰ পূৰণ কৰোঁতে সুবিধা হ'ব আৰু সময়ও লাগিব তে আমি খুব কম সময়তে কেনেকৈ অংকটো কৰিব পাৰো আপোনালোকে সক ইয়াতে কি কৰিব লাগিব প্ৰথম পাৰ্থক্য উলিয়াব লাগিব সক প্ৰথম 13/17 আছে 13/17 ৰ পাৰ্থক্যটো সক কিমান আছে 4 13/17 ৰ পাৰ্থক্যটো কিমান 4 মানে 17 পৰা 13 বিয়োগ কৰক 4 ওলাব ঠিক আছে এনে ধৰণে গুটেইখিনিৰ আমি ভগ্নাংশৰ লব আৰু হৰৰ মাজৰ পাৰ্থক্যখিনি উলিয়াব লাগিব 23 আৰু 27 আছে গতিকে ইয়াৰো আমি পাৰ্থক্যটো 4 পাম 37 আৰু 41 আছে ইয়াৰো পাৰ্থক্যটো আমি 4 পাম আৰু 51/55 আছে মানে ইয়াৰো পাৰ্থক্যটো আমি 4 পাম এতিয়া চাব আমি পাৰ্থক্য 4 পাইছো এতিয়া হেই যেটো পাৰ্থক্য পাইছো গুটেখিনি একে পাইছো এই সংখ্যাটো আমি ওপৰ যেটো লব হে লবটোক আমি কি কৰিম হৰণ কৰিলে তাতে যেটো ডাঙৰ যেটো সৰু লব আমি তেনেকে গম পাই যাম গতিকে ইয়াত সক 13/4 আছে তো 13/4 মানে 13 4 হৰণ কৰক কিমান পাম 3 পইণ্ট সামথিং পাম তাৰ পিছত 23ক 4 হৰণ কৰিলে 5 পইণ্ট সামথিং পাম আৰু 37ক যদি 4 হৰণ কৰো আমি 9 পইণ্ট সামথিং পাম আৰু 51ক যদি আমি 12 4 হৰণ কৰো কি পাম 12 পইণ্ট সামথিং পাম এতিয়া এই গুটিখিনি হৈ গৈছে আমি 3 পইণ্ট পাইছো 5.9 পইণ্ট এনেকৈ 12 লৈকে পাইছো এতিয়া ইয়াত সক ইয়াত ডাঙৰ সৰু ধুনীয়াকৈ ওলাই আছে 12টো সকলকে ডাঙৰ নহয় জানো গতিকে 12 এই 12ৰ কাৰণে 51/55 আছিল এটো ডাঙৰ হ'ব একে ধৰণে তাৰ পিছত ক্ৰমান্বয়ে 9 তাৰ পিছত 5 তাৰ পিছত 3 এনেকৈ ডাঙৰ সৰু ধুনীয়াকৈ ওলাই গৈছে আৰু সেইখিনি মানে তাৰ এগেইনষ্টত যেটো ভগ্নাংশ আছে এই ভগ্নাংশটোৱে হ'ব ডাঙৰ সৰু মানে বুজাব গতিকে ইয়াত আমি 51/55 টো ডাঙৰ হিচাপে লিখিব পাৰো তাৰ পিছত 37/41 23/27 13/20 এতিয়া সক আপোনালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে ঠিক আছে আমি আগৰ ভগ্নাংশখিনিত পাইছিলোঁ যে মাজৰ যেটো পাৰ্থক্য একে আছিল যেনে ধৰক 4 ওলাইছিলে কিন্তু প্ৰশ্ন এটো হ'ব পাৰে যে যদি এনেকতো প্ৰশ্ন আহিব পাৰে যে হেগিটাৰ মাজত পাৰ্থক্যটো সমান নহয় 4 হওক বা 2 হওক বা 3 সমান নহয় তে এই ক্ষেত্ৰত আমি কেনেকৈ কৰিব লাগিব তাৰ উদাহৰণ এটো সক 2/5 আছে 3/7 আছে 11/16 তাৰ পিছত আপোনাৰ 19/27 আছে এটা ইয়াতো একে ধৰণে পাৰ্থক্যখিনি প্ৰথম মনে আপুনি উলিয়াই লওক মই ইয়াত লিখি দিছো কিন্তু আপোনালোকে মনে এইখিনি উলিয়াই ল'ব পাৰে যে সক 2 আৰু 5 ৰ মাজৰ পাৰ্থক্য কিমান হ'ব 3 হ'ব 5 ৰ পৰা 2 বিয়োগ 3 হ'ব একে ধৰণে 3/7 মানে ইয়াৰ পাৰ্থক্যটো 4 হ'ব তাৰ পিছত 11/16 ইয়াৰ পাৰ্থক্যটো 5 হ'ব তাৰ পিছত 19/27 ইয়াৰ পাৰ্থক্যটো কিমান হ'ব 8 হ'ব 27 ৰ পৰা 19 মাইনাস কৰিলে 8 হ'ব এতিয়া সক গুটেইখিনিত পাৰ্থক্যখিনি বেলেগ বেলেগ হৈ আছে যেনে ধৰক 3 4 5 8 এনেকৈ হৈ আছে তো ইয়াত কি কৰিম একো বেলেগ একো কৰিব নালাগে একেবাৰে ইজি আপোনালোকে যেটো পাৰ্থক্যটো পাইছে অংকৰ সেই সংখ্যা দুটাৰ পাৰ্থক্যৰে লবটোক যদি হৰণ কৰি দিয়ে তাতে ওলাই যাব গতিকে প্ৰথমে সক 2/3 পাইছে গতিকে 2/3 যদি আমি 3 ৰে হৰণ কৰো 2ক
0.66 পাম 3ক যদি 4ৰে হৰণ কৰোঁ 0.7 পাম আমি 11ক যদি 5ৰে হৰণ কৰোঁ 2.2 19ক আমি 8ৰে কৰিলে 2.5 পাম তাৰ হৰণটো এতিয়া যিখিনি আমি হৰণ পাইছোঁ আপোনালোকে তাৰ পৰা উলিয়াব পাৰে সো ইয়াত ডাঙৰ হৰটো আপোনালোকে ইজিলি উলিয়াব পাৰে আছে 2.5 2.2 0.7 0.66 গতিকে ইয়াতে নিশ্চয় 2.5 টো ডাঙৰ আৰু 2.5 মানে কি আছিলে 19/27 এনেকৈ ক্ৰমান্বয়ে 2.2 to তাৰপিছত 0.7 0.66 এনেকৈ ক্ৰমান্বয়ে ডাঙৰ পৰা সৰুলৈকে ওলাই গৈছে গতিকে আপোনালোকে খুব সহজভাৱে গতিকে এই ধৰণে আপোনালোকে ভগ্নাংশৰ অংকৰ ডাঙৰ সৰু খুব ইজিলি উলিয়াব পাৰে আশা কৰোঁ আপোনালোকৰ এইখিনিৰ পৰা কিবা হ'লেও বুজিবলৈ সুবিধা হৈছে গতিকে আপোনালোকে যিকোনো ভগ্নাংশ এনেদৰে কৰিব পাৰে তো আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে যদি কোনোবা মোৰ চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী সময়ত এই ধৰণৰ কম্পিটিটিভ এক্সামবোৰৰ অংকই হওক বা ৰিজনিং হওক যাতে খুব সহজতে আপোনালোকে পাই যায় মই আপলোড কৰাৰ লগে লগে পাই যায় তো আজি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ